মই এতিয়া গাড়ী খাই মালংগি চলাম এই মারা যদি লাই লাই মারে আস্তে আস্তে এই পাপমার গিতে আছে মোর শুনবো এই কি ডায়লগ এলি এই এই জুবলি গুছিয়ে দিলো ভাই খুব মনলে মই কি হল তুই কান্দে কাইছ কিয় এই মাইকীটো দেখা পাইছ এই কালি মই অলপ চাটা মাটা দেখা পাইছিলো আরামলে বাপরে আজি পানি পানি নেদাকে দিছি আল্লাহ ধাও ধাও ভালো কি বার বার ভাই জগাই দিছে কই গিস এ কালি এটা মোৰ কি জ্বলাই কি ভাই কি সিগারেট খাই ফেলে দেউতাৰ ওচৰত গৈছিলো দেউতাই গুণ পাইছে কানে মুৰি এংকে মাছি কি গ এই মাইৰৰ জ্বালাত নিচা পাতি এইবিলাকৰ নিচা পাতি দিছে মই কৈছো না তহঁতক বাইপে খাই সিগাৰেটৰ ওচৰত যাবা নালাগে বাকি বাদ দি ভোকলাৰ সেই আগৰ লাইনটো চলি আছে না নাই এ চলি চলে কিবা খাই আশা চলি থাক যাতে কোনো গণ্ডগোল নহয় ঠিক আছে এই তহঁতৰ কথা বাদ দি মই এতিয়া গাড়ী খাই মালংগি চলাম হা মই এই নগেন খিনি খাই হুম এই মালটোৰ ঘৰত যাম মাল যাও মই তো কোচ নাই থা কি এই ও তিন ভাই ছয়টা আছে দেখ ঐ বগা সিগারেট সিগারেট গুচ্ছে বেরি এবারে পয়সা নাই সিগারেট খাই বেরি খাবার পয়সা নাই এই পড়ছে বুলেশ্বরী বুলেশ্বরী এই ও বুলেশ্বরী ও বুলেশ্বরী বুকুরে তহঁত আহিছা কুকুৰহঁত তহঁতৰ আৰু সদায় সদায় বেলেগ কাম নাই আৰু ন এই তো কাক কুকুর বুলি কৈছিয়া হা আমি কুকুর নেকি আমি কুকুর নহয় আমি মিস্টার ভারত ভারত মিস্টার অসম অসম মিস্টার অসম অসম ইন্ডিয়া কি যে হ'ব মোৰ জীৱন এই মদাহীকেইটা পাল্লাত পৰি মোৰ জীৱনটোকে জ্বালা যন্ত্ৰণাৰে ভৰি পৰছি একেবাৰে আৰু এ ফুলেশ্বৰী তামিল ভাষাত কি কৈ আছা ভাই হা এই তহঁতে কিবা বুজি পাইছা তোর তিরি কথা তই বুঝানবি এই তোর মই কি খুশি তই বুঝি ইংলিছত কৈ অন পাওঁ এই ভিতৰত মাতিছিয়া বহিবা দিছো বহিয়া বুলেশ্বৰী অলপ চাহ বনোৱাই কফি খাবার মন গেছি চাহ ৰেডি হৈ আছে আগতে তই ভিতৰলৈ আছোন অলপ কথা আছে দেখছিয়া মই নকাওতে চাহ বনাই ৰেডি কৰি থৈছো তহঁতে অলপ বহ মই কফি আনি আছো হা যা। কি কিয় মাতছি তই মাল খাই গোটেই গাত হুচে নাই বাহিৰত দেখোন লগৰকেইটা আগৰ পৰা দমদমাই আছিলি এতিয়া এতিয়া কচোন কি কথা ৰচো তোক মই ইমান মৰম কৰো হা তোক মই কোনোবা দিনে বয়াকে কৈ পাইছো নেকি আৰু কোনোবা দিনে বয়াকে কম নেকি তোক মই
আই ঐ দেহি মোৰ খুন্দা মোৱাটো মালৰ নিচান মুখেদি কি ওলাই নিজে গমেই নাপায় এতিয়া কথা ক'ব লাগিছে এ বেটা ন কেনে পাইছ এতিয়া কেনে পাইছ কেনে পাইছ কেনে পাইছ এই মাৰা যদি লাহে লাহে মাৰি আস্তে আস্তে এই পাত মাৰ গীতি আছে মোৰ শুনবো এই এই গফুৰ এলা কি শুনো তাক দিছি নেকি এই হেই বিয়া নমৰি আচল কৰিব পাৰে তুই মই কিবা নাগৰাদৰ শব্দ শুনা পালো ভিতৰে নাই হে কফিত টেমাটো হেলছি মেগ্ৰী দিছি নেকি ভাই তোক মৰলা বন্দে গো এই কি কয় তহঁতে মোক মাৰব নেকি বেছি বকি আছিল তাই সেইকাৰণে দুটামান মই দি থৈ আহিলো তাই তই দিছে না তোৰ তাতে বসি আই মোৰ সন্দেহ হয় মনটো নলওঁ কি কৰ তই এই তন্দে ওলা কি মিছাতে বকি থাকা হে শব্দ শুনা কাৰণে কৈছো কফিটো লৈ গলি যা দি যা চাহটো বনাবা গেছিলে কফিত টেমাটো মেকৰি ফেললাক তে কি কৰবি তে চাহ নাই যে ভাই তহঁতে যা আশা কৰিছিলো ভাই কফিটো খাবা এই মেচালা মেঘ্ৰীটো বৰবাদ কৰি দিলা এই নাখাওঁ আমি এই যাওঁ এই আৰু আজি থফলা ক'ত গেলাই ইমান দেৰি হ'ল যি আজি আহা নাই তাকে তই ধপলা নাই এই মই ফোন কৰি চাওঁ ৰ এটা ফোন কৰিবলৈ চাইছো কচোন কৰ কৰ হেল্ল' অ তই ক'ত যায় এই ডাইলগ গ'লো এই কি ডাইলগ গলি এই জুবলি গুচি দিলো ভাই বতৰৰ বয়া কি কৰে ভাই এ তই এগলাখান বৰষুণ বতৰত কিয় কৰিব লাগে কি কৰে ভাই হত তই ক'ত লৈ যাম মই দিয়া দে তই এটা কাম কৰ তই আমাৰ এই জেগাত গেলি ৰাতে মই যাই আছো দে 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 এই ভাই এটা কাম কৰ তহঁতে থাক এপ্লাই বোলে মালটো উঠালাক মই যাব লাগিব ঠিক আছে মালটো উঠেছি মই যাওঁ পেকটো মাৰি এই নাই আজি নাম খাই না মাৰি না যায় জুঠা মাল কোনে খাব এই ৰেপলা তই এটা কাম কৰ তই জেগা গিলে আহিব নালাগে তই মোৰ ঘৰক লেকেন যা মই যাই আহিছোঁ নামিলাচোন তুমি এটা কাম কৰা আমাৰ মোটা লাগছি তুমি থাকাচোন কি হোৱা আৰু কি জুবলি ইয়াতে ৰখি আছ ভিতৰত কিয় যোৱা নাই হেপলা ক'ত গেল পেচাব কৰিব গৈছে তেওঁ আহা ভিতৰত আহা ইয়াতে বৰষুণত জিকি আছ পেচাব কৰা হ'ল না তোৰ হৈছে দে তে ভিতৰত আহ চাইছে ঐ ফুলেশ্বৰী ইমান মাতি থাকিব লাগে ক'ত গেলাই ফুলেশ্বৰী হাও কোনে এইটো তই মই থাকোঁতে এইটো কেনেকে নাপালি তই হে তেৰি তই মোক কি কথা কৈ থাকা এইটো মোৰ নহয় এইটো ইয়াৰ কিবা দুখু আছিলে ক'ত গেলে ই ক'ত গেলা টেপলা ক'তবা গেল
কি এহে মাৰিব আহিছা সঁচা কথা কয় তো কৰ পৰা উঠাই আনিছ তই মোৰ আগত তই নাটক কৰিব নাহিবি তোক মই ক'ত মৰলে মই ক'ত মৰলে ভাই তই ক'ত মৰছিলি আই ভাই সেইবোৰ পাব ফাঁচি আছো ইয়াতে এ বৌ সন্দেহ কৰিবলৈ একো নাই হে ৰখে ভাই তই এইটো মৰে লাভত দে এই নাম জুবলি এক মজি উঠি দিবি দাতে ঠিকে আছে দা মই আৰু ভাবছিলো আমাৰ এতিয়া ক'ৰ পৰা উঠাই আনিছে নেকি এইটোক আৰু বিশ্বাস কৰিব নোৱাৰি নহয় দাতে আহা তোৰ ভিতৰত আহা মোৰ লগত আহা তই ক'ত মৰাই নাও ইমান দেৰি হ'লি মোৰ তিৰি আজি মোক পিঠি বহাল কৰি পেলালা কয় তই মোৰ তিৰিক চিনবা বহুত বাকী আছা তামান কালা বন্ধ তোক কি মাৰে খাব দিছোঁ নেকি মই টাইমত আছিলোঁ না মই ইমান টেনশ্যন কেলৈ তই এই এতিয়া যি হ'ল হ'ল তইতো মালটো উঠেলিয়ে এতিয়া পাৰ্টিটো লাগছিল দে হ'ব দে এই দীপক আৰু গফুৰক মাতো দে মাতি আমি য'তে আড্ডা দিওঁ তাকেলি যাওঁ যা ঐ বুলেশ্বৰী ঐ ক'ত মৰলি আই খাও আজি দেখোন তাকে ফুল পিকআপত আছে তোক যে মই বজাৰ কৰিব দিছিলো ক'ত চাউল দালি আটা ক'ত আছে সেয়া চাউল দালি পাইছোঁ মই পাহৰিছা যদি পইচাখিনি দি মই নিজে দোকানলৈ যাম পইচা আৰু থাকে নেকি পইচা পানী হ'ল পেটত গৈছে পইচাখিনি বজাৰ কৰো বুলি কৈ গেলা সোপা খাই আহিছা সদায় যদি এনেকে থকা নহয় মই মাইচত কিন্তু গুচি যাম তই পচি মৰি যি হয় হবিয়াতে হৈ থাকি তই মোক এনেকে গলি হা তই মোক গেলি পচি মৰি যাবা দিছা কি হৈছে তোৰ হা কি হ'ল তোৰ তই এনেকে কাহিছ কিয় ঐ কি হৈছে নকওঁ কিয় তোৰ ঐ কি হৈছে তোৰ হা ঐ কি হৈছে তোৰ মই পচি সৰি যোৱাৰ কথা খঙতহে কৈছিলো তই এনে কিয় কৈছা কি হৈছে তোৰ ঐ অ' কাপলা ক'ত আছা আমাৰ তাকে জলদি আছোন দাদেৰে কিবা এটা হৈছে দে জলদি আহ অ' শুনছ অ' ধপলাহঁত আহি আছে তই ইমান চিন্তা কৰিব নালাগে অ' বৌ কি হৈছে কি হৈছে মানে ঘৰত আহিল হঠাৎ দেখোন কাহি ঢলি পৰি গ'ল কি বা হৈছে অভাৰ হৈছে হে যাচোন যাব কাইদিনা ৰাতি পানী আনছি এটা ভুল উঠি আমি আছিলো দে অলপ খা ভাল পাবি আপনার কেতিয়া আছো লালা এই মোৰ একো নাই চিন্তা কৰিব নালাগে মই ঠিকে আছোঁ বৌ এটা কাজিদাৰ বহুত কাম কৰিছে কাজি টেঙাই নিচে বহুত ভাল কাম দেই আচ্ছা ধপলা তই যে সেই এনেকুৱা হোৱাৰ পিছত সেই কাজি টেঙাৰ কথা কলি তহঁতে দেখোন সেই মাল খোৱা পইচাখিনি দি ঘৰৰ বজাৰ কৰি আনিব পাৰাই মদ খালে যে কিমান ক্ষতি হয় আজি তহঁতে বুজি পাইছা আজি যদি কিবা এটা হ'ল হয় মই মোৰ স্বামীক হেৰুৱালো হয় আৰু তহঁতে তহঁতৰ বন্ধু ঘৰালি হয় বুজি পাইছা না মাল খোৱা পইচাখিনি দিতো তহঁতে বেলেগ বস্তু আনি খাব পাৰা ঘৰত বজাৰ কৰিব পাৰা আৰু ধপলা তই যে নতুনকৈ বিয়া পাতিছা তই অলপ ভাল হ'বলৈ চেষ্টা কৰ বৌ আজি অনুভৱ কৰিছোঁ মোৰ যে কিমান তথাপিও সপ্তাহত একদিন খাব পাৰি নেকি এই এলা কি কথা কৈ আছা তই একেশ্বৰে কাণৰ হাতে ফাটে দিম আজিৰ পৰা আমি আকৌ নাখাওঁ আজিৰ পৰা আমি 7 আপ খাম বৌ এই ঘৰত থাকি আমি প্ৰতিজ্ঞা কৰিলোঁ আজিৰ পৰা মদ নাখাওঁ আমিও নাখাওঁ আৰু মদটো বহুত ক্ষতিকৰ গতিকে সেইকাৰণে আজিৰ পৰা আমি মদ এই মুহূৰ্তে নাখাওঁ আজিৰ পৰা আমি ভাল মানুহ হ'লো তহঁতে যে প্ৰতিজ্ঞা কৰিছা মোৰ খুব ভাল লাগছে এতিয়া গোটেইকেইটা ভিতৰত চাহ খাওঁ আহ জ্বলা জ্বলা অ' এতিয়া ৰ'বাচোন অ' দাদা ক'ব এই মাইকীজনী ক'ৰবাত দেখা পাইছ নেকি
দাদা মই একচুৱেলি আৰে নহয় মই গুৱাহাটীৰ পৰা আহিছোঁতে মই চিনি নাপাম হয় নেকি শুনাছোঁ এই মাইকীটো দেখা পাইছা নেকি আছা মোবাইলটো এই কালি মই অলপ চাটা মাটা দেখা পাইছিলোঁ বাইক এখনৰ পিছফালে ক'ত দেখা হৈছিলে